নমস্কাৰ, দীপক চুকা আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই চিটেট পৰীক্ষা সুবিধা হোৱাকৈ অসমীয়া বিষয়টোৰ পৰা আগতে পৰীক্ষাত অহা 20টা পেডাগজি প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপোনালোকে এই 20টা প্ৰশ্ন উত্তৰৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিছে জনাবচোন। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চিলেক্ট কৰি নটিফিকেশ্যনটো অল কৰি থ'ব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে লগে লগে পাই যায়। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নং 1, মাতৃভাষা কেন্দ্ৰিক বহুভাষিতা মানে হৈছে অপশ্যন ক কেৱল মাতৃভাষাৰ শিকন, অপশ্যন খ মাতৃভাষাৰ মাধ্যমেদি শিকন, অপশ্যন গ প্ৰথমতে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়, অপশ্যন ঘ একাধিক ভাষা আৰু বিদেশী ভাষা মাতৃভাষাৰ ৰূপে শিকন। শুদ্ধ উত্তৰ হ'ল অপশ্যন গ প্ৰথমতে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়। প্ৰশ্ন নং 2, বিদ্যালয়ত ভাষা শিক্ষণৰ নীতিক কোৱা হয়। অপশ্যন ক বহুভাষিক শিক্ষা, অপশ্যন খ শিক্ষাৰ ভাষা, অপশ্যন গ মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা, অপশ্যন ঘ ত্ৰিভাষা সূত্ৰ। শুদ্ধ উত্তৰ হ'ল অপশ্যন ঘ ত্ৰিভাষা সূত্ৰ। ত্ৰিভাষা সূত্ৰ মানে হ'ল প্ৰথম ভাষা হৈছে মাতৃভাষা বা আঞ্চলিক ভাষা হ'বই লাগিব। দ্বিতীয় ভাষা হিন্দীভাষী ৰাজ্যত আন আধুনিক ভাৰতীয় ভাষা বা ইংৰাজী, অহিন্দীভাষী ৰাজ্যত হিন্দী বা ইংৰাজী। তৃতীয় ভাষা হ'ল হিন্দীভাষী ৰাজ্যত ইংৰাজী বা দ্বিতীয় ভাষা হিচাপে অধ্যয়ন নকৰা আন কোনো আধুনিক ভাৰতীয় ভাষা, অহিন্দীভাষী ৰাজ্যত ইংৰাজী বা দ্বিতীয় ভাষা হিচাপে অধ্যয়ন নকৰা আন কোনো আধুনিক ভাৰতীয় ভাষা। প্ৰশ্ন নং 3, সামগ্ৰিক ভাষা অভিগমন হোল লেংগুৱেজ এপ্ৰ'চ হৈছে অপশ্যন ক শিক্ষাৰ্থীয়ে বৰ্ণ আৰু উচ্চাৰণৰ মাধ্যমেৰে শব্দ, খণ্ডবাক্য আৰু বাক্য শিকাৰ যোগেদি এটা ভাষা শিকা ধাৰণা বুলি কৰা, অপশ্যন খ শিক্ষাৰ্থীয়ে ভাষাখণ্ড আৰু উচ্চাৰণ, ধ্বনি আদিৰ দৰে ক্ষুদ্ৰ অংশ আহৰণ কৰি ভাষা শিকা ধাৰণা বুলি কৰা, অপশ্যন গ বৰ্ণমালাৰ আখৰ দৰে ক্ষুদ্ৰ অংশবোৰ শিকাৰ পৰা ভাষা শিকন আৰম্ভ হোৱা বুলি এটা ধাৰণা, অপশ্যন ঘ সকলো ভাষা একেধৰণেই শিকা হয় বুলি থকা এটা ধাৰণা। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ শিক্ষাৰ্থীয়ে ভাষাখণ্ড আৰু উচ্চাৰণ, ধ্বনি আদিৰ দৰে ক্ষুদ্ৰ অংশ আহৰণ কৰি ভাষা শিকা ধাৰণা বুলি কৰা। প্ৰশ্ন নং 4, ভাষা শিক্ষণৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিক্ষণৰ এটা দিশৰূপে গণ্য কৰে। অপশ্যন ক গাঁথনিক পদ্ধতি ষ্ট্ৰাকচাৰেল এপ্ৰ'চ, অপশ্যন খ ব্যাকৰণ অনুবাদ পদ্ধতি গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড, অপশ্যন গ যোগাযোগমূলক পদ্ধতি কমিউনিকেটিভ এপ্ৰ'চ, অপশ্যন ঘ সামগ্ৰিক কায়িক সঁহাৰি টোটেল ফিজিকেল ৰেছপন্স। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ ব্যাকৰণ অনুবাদ পদ্ধতি গ্ৰামাৰ ট্ৰেন্সলেশ্যন মেথড। প্ৰশ্ন নং 5, কাব্য এগৰাকী ভাষা শিক্ষয়িত্ৰী তেওঁ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ লগত সম্পৰ্কিত শব্দ বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰ শব্দসমূহ বিফ এণ্ড ৱৰ্ডছ অৰ্থাৎ যিবোৰ শব্দ এটা শব্দ আগত আৰু পাছত বহে তেনেকুৱা শব্দ বিচাৰি উলিয়াবলৈ দিলে। এই কৌশলটো কি বুলি কোৱা হয়। অপশ্যন ক সহযোজন কলোকেশ্যন, অপশ্যন খ শব্দজাল ৱৰ্ড ৱেব, অপশ্যন গ শব্দ খেল ৱৰ্ড প্লে, অপশ্যন ঘ শব্দ গঠন ৱৰ্ড ফৰ্মেশ্যন। শুদ্ধ উত্তৰ হ'ল অপশ্যন ক সহযোজন কলোকেশ্যন। প্ৰশ্ন নং 6, এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ শিকন ক্ষমতা পৰীক্ষা কৰিবৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰিছে। তেওঁ এটা পেৰেগ্ৰাফৰ অন্তৰ্ভুক্ত বাক্যসমূহৰ পৰা প্ৰতি 5 নম্বৰৰ শব্দটো বাদ দি গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে। এই পৰীক্ষণ কৌশলটো কি বুলি কোৱা হয়। অপশ্যন ক পঠনবোধ ৰিডিং কম্প্ৰিহেনশ্যন, অপশ্যন খ শব্দ ভণ্ডাৰ পৰীক্ষণ ভকেবুলাৰী টেষ্টিং, অপশ্যন গ খালী ঠাই পূৰণ কৰা ফিল ইন দ্য ব্লেংকছ, অপশ্যন ঘ ক্ল'জ টেষ্ট। শুদ্ধ উত্তৰ হ'ল অপশ্যন ঘ ক্ল'জ টেষ্ট। প্ৰশ্ন নং 7, কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটো কোৱা হয়। অপশ্যন ক শৰীৰৰ ভাষা বডি লেংগুৱেজ, অপশ্যন খ কথন কৌশল মেকানিক অফ স্পিকিং, অপশ্যন গ ভাষাৰ কাৰ্যকাৰিতা লেংগুৱেজ ফাংচন, অপশ্যন খ ভাষাৰ ব্যৱহাৰ লেংগুৱেজ ইন ইউজ। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ কথন কৌশল মেকানিক্স অফ স্পিকিং। প্ৰশ্ন নং 8, কাহিনী কথন ষ্টৰী টেলিং কি ক্ষেত্ৰত এটা শিক্ষণ আহিলা হিচাপে প্ৰয়োগ কৰা হয়। অপশ্যন ক শিক্ষাৰ্থীক শ্ৰৱণ কাৰ্যত জড়িত কৰিবলৈ, অপশ্যন খ শিক্ষাৰ্থীৰ কথন দক্ষতা বিকাশ কৰিবলৈ, অপশ্যন গ ভাষা আৰু বৰ্ণবোধ দক্ষতা লিটাৰেচি স্কিল বিকাশ সাধিবলৈ, অপশ্যন ঘ শ্ৰেণীকোঠাত শৃংখলাবদ্ধতা বজাই ৰাখিবলৈ।
শুদ্ধ উত্তৰ হ'ল অপশ্যন গ ভাষা আৰু বৰ্ণবোধ দক্ষতা বিকাশ সাধিবলৈ। প্ৰশ্ন নং 9 প্ৰসংগ অনুসৰি ব্যাকৰণ গ্ৰামাৰ ইন কণ্টেক্সট মানে হৈছে অপশ্যন ক অনুশীলন আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিকন। অপশ্যন খ প্ৰথমতে ৰূপ আৰু তাৰ পাছত কাৰ্যকাৰিতা শিকন। অপশ্যন গ য'ত ৰূপ প্ৰথমতে প্ৰত্যক্ষ কৰা যায় প্ৰথমে সেই স্বাভাৱিক ভাষাৰ উদাহৰণৰ পৰা শিকন আৰু তাৰ প্ৰসংগ অধ্যয়ন। অপশ্যন খ শিক্ষাৰ্থীয়ে পৰ্যায়ক্ৰমে বিকাশ সম্পৰ্কে বুজিব পৰাকৈ ৰূপৰ বিন্যাসিত অধ্যয়ন। শুদ্ধ উত্তৰ হ'ল য'ত ৰূপ প্ৰথমতে প্ৰত্যক্ষ কৰা যায় প্ৰথমে সেই স্বাভাৱিক ভাষাৰ উদাহৰণৰ পৰা শিকন আৰু তাৰ প্ৰসংগ অধ্যয়ন। প্ৰশ্ন নং 10 তলৰ কোনটো শিকন দক্ষতা নহয়? অপশ্যন ক বক্তৃতাৰ পৰা টোকা লেখন। অপশ্যন খ পঠনৰ সময়ত টোকা প্ৰস্তুতকৰণ। অপশ্যন গ সাৰাংশ লেখন। অপশ্যন খ কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন। শুদ্ধ উত্তৰ হ'ল অপশ্যন ঘ কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন। প্ৰশ্ন নং 11 পাঠ্যপুথিৰ প্ৰণেতাসকলে সদায় মূল লেখকে লেখা গদ্যপাঠ কবিতা বৃত্তান্ত আদি অন্তৰ্ভুক্ত কৰে। তেওঁলোকে বাতৰি কাকত আলোচনী আদিৰ পৰাও মূল পাঠ অন্তৰ্ভুক্ত কৰে কাৰণ অপশ্যন ক এইসমূহ প্ৰামাণিক আৰু ইয়াৰ ভাষা স্বাভাৱিক। অপশ্যন খ পাঠ্যপুথিৰ প্ৰণেতাসকলে স্বতন্ত্ৰ পাঠ পচন্দ কৰে। অপশ্যন গ এইসমূহ অনুশীলনীৰ বাবে সুবিধাজনক। অপশ্যন ঘ এইসমূহ পঠনৰ বাবে সুবিধাজনক। শুদ্ধ উত্তৰ হ'ল অপশ্যন ক এইসমূহ প্ৰামাণিক আৰু ইয়াৰ ভাষা স্বাভাৱিক। প্ৰশ্ন নং 12 তলৰ কাৰ্যটো কি বোলা হয়? শিক্ষকে নিজৰ ধৰণেৰে এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষাৰ্থীসকলে গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটো নিজৰ ধৰণে লিখি উলিয়াইছে। অপশ্যন ক সূত্ৰলিপি ডিক্টেশ্যন। অপশ্যন খ ব্যাকৰণ সূত্ৰলিপি গ্ৰামাৰ ডিক্টেশ্যন। অপশ্যন গ পুনৰ লেখন কাৰ্য। অপশ্যন খ পাৰস্পৰিক সূত্ৰলিপি মিউচুৱেল ডিক্টেশ্যন। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ ব্যাকৰণ সূত্ৰলিপি গ্ৰামাৰ ডিক্টেশ্যন। প্ৰশ্ন নং 13 সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে হৈছে অপশ্যন ক শিকন। অপশ্যন খ আহৰণ। অপশ্যন গ বিকাশ। অপশ্যন খ বোধ। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ আহৰণ। প্ৰশ্ন নং 14 প্ৰথম শ্ৰেণীত শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃভাষা সুকীয়া সুকীয়া। তেওঁ ছাত্ৰ ছাত্ৰীসকলক নিজৰ ভাষাতে পাৰস্পৰিক সম্ভাষণ জনাবলৈ ক'লে ছাত্ৰ ছাত্ৰীসকলে এইদৰে কৰোঁতে কৰোঁতে প্ৰত্যেক দিনাই নতুন নতুন শব্দৰ সৈতে পৰিচয় হ'বলৈ আৰম্ভ কৰিলে। শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা কৌশলটো আছিল অপশ্যন ক এটা সমল হিচাপে বহুভাষিকতা। অপশ্যন খ বহুভাষিকতা। অপশ্যন গ এটা কৌশল হিচাপে বৈচিত্ৰ্য। অপশ্যন ঘ একভাষিকতা। শুদ্ধ উত্তৰ হ'ল অপশ্যন ক এটা সমল হিচাপে বহুভাষিকতা। প্ৰশ্ন নং 15 তলৰ কোনটো কৌশল শিক্ষাৰ্থীক ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল ৰূপে গণ্য কৰিব নোৱাৰি? অপশ্যন ক গীত আৰু পদ্যৰ মাধ্যম। অপশ্যন খ শব্দ আৰু চমু বাক্যৰ প্ৰয়োগ। অপশ্যন গ বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয়। অপশ্যন ঘ মৌখিক আৰু চাৰ্বিক ভাৱ বিনিময়। শুদ্ধ উত্তৰ হ'ল অপশ্যন গ বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয়। প্ৰশ্ন নং 16 ভাৰতীয় সংবিধানৰ 343 2 নং অনুচ্ছেদ অনুসৰি অপশ্যন ক হিন্দী এটা ৰাজভাষা। অপশ্যন খ হিন্দী এটা সহযোগী ৰাজভাষা। অপশ্যন গ ইংৰাজী এটা ৰাজভাষা। অপশ্যন ঘ ইংৰাজী এটা সহযোগী ৰাজভাষা। শুদ্ধ উত্তৰ হ'ল অপশ্যন ঘ ইংৰাজী এটা সহযোগী ৰাজভাষা। প্ৰশ্ন নং 17 শ্ৰৱণ আৰু পঠন হৈছে অপশ্যন ক গঠনাত্মক দক্ষতা ৰিচিপ্টিভ। অপশ্যন খ ব্যক্তকৰণ দক্ষতা এক্সপ্ৰেছিভ। অপশ্যন গ আকৰ্ষণীয় দক্ষতা ইণ্টাৰেষ্টিং। অপশ্যন খ চিন্তামূলক দক্ষতা থিংকিং। শুদ্ধ উত্তৰ হ'ল অপশ্যন ক গঠনাত্মক দক্ষতা। শ্ৰৱণ আৰু পঠন হৈছে গঠনাত্মক দক্ষতা ৰিচিপ্টিভ স্কিল। প্ৰশ্ন নং 18 পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে অপশ্যন ক ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা। অপশ্যন খ পঠনৰ সাৱলীলতা। অপশ্যন গ বৰ্ণ উচ্চাৰণ সংযোগৰ উন্নতি লেটাৰ চাউণ্ড কৰেছপণ্ডেঞ্চ। অপশ্যন ঘ পঠনৰ নিৰ্ভুলতা। শুদ্ধ উত্তৰ হ'ল অপশ্যন গ বৰ্ণ উচ্চাৰণ সংযোগৰ উন্নতি লেটাৰ চাউণ্ড কৰেছপণ্ডেঞ্চ। প্ৰশ্ন নং 19 তলৰ কোনটো প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ? অপশ্যন ক ব্যাকৰণৰ জ্ঞান। অপশ্যন খ ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা। অপশ্যন গ
ভাষাৰ পাঠ্যপুথি। অপশ্যন খ শিশু মূল্যায়ন। শুদ্ধ উত্তৰ হ'ল অপশ্যন খ ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা। প্ৰশ্ন নং 20 শিক্ষকে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা খাম প্ৰস্তুত কৰিবলৈ দিছে আৰু শিক্ষাৰ্থীসকলে এই নিৰ্দেশ পালন কৰিছে। ভাষা শিক্ষণৰ শ্ৰেণী এটাত এই কাৰ্যই ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। অপশ্যন ক লিখনৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত। অপশ্যন খ কথন দক্ষতা বিকাশৰ ক্ষেত্ৰত। অপশ্যন গ শ্ৰৱণ দক্ষতা বিকাশৰ ক্ষেত্ৰত। অপশ্যন ঘ সৃজনীশীলতা বিকাশৰ ক্ষেত্ৰত। শুদ্ধ উত্তৰ হ'ল অপশ্যন গ শ্ৰৱণ দক্ষতা বিকাশৰ ক্ষেত্ৰত।